নমস্কাৰ বন্ধুসকল আমি সকলোৱে সৰুৰে পৰা নাইবা কেতিয়াবা নহয় কেতিয়াবা বীৰবলৰ সাধু শুনি আহিছোঁ। বীৰবল হ'ল এনে এজন ব্যক্তি যিজনে আকবৰৰ ৰাজসভাত থাকি নিজৰ বুদ্ধি আৰু টেঙৰামিৰ গুণ দেখুৱাই আৰু লগতে আকবৰ সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ অতি বুদ্ধিয়ে সমাধান দিয়ে। এইজন বীৰবলৰ টেঙৰামিৰ কথাটো সকলোৱে জানো, কিন্তু বীৰবলৰ জন্মৰ পৰা মৃত্যুলৈকে বীৰবলৰ জীৱন চোৱাৰ কি ঘটিছিল, কেনেকৈনো বীৰবলৰ মৃত্যুবৰণ হৈছিল আদি কিছুমান নজনা আচৰিত কথা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। এনেকুৱা আচৰিত ৰহস্যময়ী ঘটনাৰ কথা জানিবৰ বাবে আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বটনটো টিপি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো টিপি ল'ব। বন্ধুসকল, মোগলৰ বাদশ্বাহ আকবৰৰ ৰাজসভাত 9জন ৰত্ন আছিল, যিকেইজনে ৰজাক সমস্যাৰ সমাধান দিছিল। ইয়াৰ ভিতৰত মুখ্য তথা প্ৰমুখ আছিল বীৰবল। বীৰবলৰ জন্ম হৈছিল 1528 চনত উত্তৰ প্ৰদেশৰ শ্ৰী বিক্ৰমপুৰ নামৰ এখন ঠাইত। তেওঁৰ পিতৃ গংগা দাস আৰু মাতৃ অন্ধা দেৱীৰ তৃতীয়টো সন্তান আছিল। বীৰবল হিন্দী, সংস্কৃত আৰু ফাৰ্চী ভাষাত পাৰ্গত আছিল। বীৰবল অতি দুখীয়া পৰিয়ালৰ সদস্য আছিল যদিও তেওঁ প্ৰখৰ বুদ্ধি আৰু টেঙৰামিৰ ফলত অতি সোনকালে বিখ্যাত হ'বলৈ ধৰিলে। তেওঁৰ এই প্ৰখৰ বুদ্ধি আৰু টেঙৰামিৰ গুণ দেখি বাদশ্বাহ আকবৰে ৰাজসভালৈ মাতি আনি বীৰবৰ উপাধি দিছিল, যিটো উপাধি পাছলৈ বীৰবল নামেৰে বিখ্যাত হ'লগৈ। বীৰবলে নিজৰ জীৱনৰ সময়ছোৱাত আকবৰ আৰু মোগলসকলৰ বাবে বহুতো কাম কৰিছিল, কিন্তু তেওঁৰ মৃত্যু বহুত দুখ লগা হৈছিল। তেতিয়া 1586 চনৰ কথা আছিল, যেতিয়া আফগানিস্তানৰ ইয়ুং-চুফ জাই সমুদ্ৰাই লোকসকলে মোগলসকলৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিলে। সেয়েহে মোগল বাদশ্বাহ আকবৰে জেং খাঙৰ নেতৃত্বত প্ৰথমটো সৈন্যদল পঠায়। কিন্তু যুদ্ধ কৰি এই সৈন্যদলটো হাৰিবলৈ ধৰাত দ্বিতীয়টো সৈন্যদল বীৰবলৰ নেতৃত্বত পঠায়, কিন্তু জেং খাঙে হিন্দুৰ লগত বীৰবলৰ লগত যুদ্ধ কৰাটো বিচৰা নাছিল। সেয়েহে তেওঁ বীৰবলৰ লগ নিদিলে, যাৰ ফলত বীৰবল আৰু বীৰবলৰ 8000 সৈন্য স্বাৰ্থবেলিত শত্ৰুৰ মাজতে আবদ্ধ হৈ পৰে। ইয়াত শত্ৰুৰ হাজাৰ হাজাৰ বিশাল সেনাই পাহাৰৰ ওপৰত ঘাট লগাই আক্ৰমণ কৰিবলৈ বহি আছিল। তেওঁলোকে তৎক্ষণাত আক্ৰমণ কৰে। তেওঁলোকে বীৰবল আৰু তেওঁৰ সৈন্যবাহিনীৰ জীৱন বচাবলৈ কোনো ধৰণৰ সুযোগ নিদিলে। শত্ৰু বাহিনীয়ে ওপৰৰ পৰা পাথৰ, ধনুকাৰ, তোপ, গোলা আদি পেলাবলৈ ধৰাত বীৰবল আৰু তেওঁৰ সৈন্যবাহিনীৰ তাতেই পাথৰ, তোপ, গোলাত পোত খাই মৃত্যু হয় আৰু এইদৰে এজন প্ৰখৰ বুদ্ধিৰ অধিকাৰী বীৰবলৰ মৃত্যুবৰণ ঘটে। এই আক্ৰমণত বীৰবলৰ মৃত শৰীৰটো কোনোৱে বিচাৰি নাপালে। বীৰবলৰ মৃত্যু ঘটাত আকবৰ দুদিনলৈকে একো বস্তু খোৱা নাছিল। পাছত সেই সকলো সৈন্যৰ একেলগে শ্ৰাদ্ধ পাতে, যাতে বীৰবলৰ অন্তিম সংস্কাৰ কৰিব পাৰে। বন্ধুসকল, আকৌ এটা ৰহস্যময়ী ভিডিঅ'ৰে লগ পোৱা আশাৰে ধন্যবাদ।